জেঙেৰাই সমবায় সমিতিৰ প্ৰতিষ্ঠা কালৰ পৰা কৃষি বিভাগত প্ৰথমবাৰৰ বাবে মনোনীত কৰি আমি মাত্ৰ এটা ডেমনষ্ট্ৰেশ্যনহে আমাৰ হ'ব, যিহেতুকে আমি সময়টো কম হ'ল আৰু আমি বহল ভিত্তিক কৃষি বিভাগত আমি অহা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আগবাঢ়িম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। আমি 5-19 জন অংশীদাৰ জেঙেৰাই সমবায় সমিতিৰ উদ্যোগত যি পদক্ষেপ লৈছে সেই পদক্ষেপ অতি আদৰণীয়। আমি কৃষিকৰ্মত তেনেদৰে আগুৱাই যাব লাগিব আৰু তেখেতে কোৱাৰ দৰে এইবাৰ আচলতে খুব পলমকৈ তেখেতসকলে যোগাযোগ কৰিলে আৰু বিভাগৰ যিসমূহ নিয়ম সেই নিয়মৰ মাজে আমি কিছু কাম কৰিব লগা হয় আৰু এইবাৰ যিহেতু পলম হ'লেও আমি শেহতীয়াকৈ হ'লেও আমি আৰম্ভণি কৰিছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনত আমি বহল পৰিসৰত আমি কৃষি ক্ষেত্ৰখনত আমি সমবায় সমিতিৰ উদ্যোগত কৃষি ক্ষেত্ৰখনত বহু আমি কাম কৰিব পাৰিম আৰু এই অনুষ্ঠানৰ মাজতে মই আপোনালোকৰ কৃষি বিভাগত চলি থকা কিছু সংখ্যক অভিলাষী আঁচনিৰ বিষয়ে অৱগত কৰোঁ, যাতে আপোনালোকে সেই আঁচনিসমূহৰ কথা কৃষকসকলক যাতে আপোনালোকেও বুজাব পাৰে। এতিয়া আমাৰ প্ৰধানমন্ত্ৰীৰ এখন অভিলাষী আঁচনি চলি আছে যে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা। আমাৰ এতিয়া খেতি কৰোঁতে খেতিত পানীৰ প্ৰয়োজন হয়, গতিকে সেই পানী দিবৰ কাৰণে আমাক ব্যৱস্থা লাগিব, সেই ব্যৱস্থা এই আঁচনিখনৰ জৰিয়তে দিয়ে আৰু প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা আঁচনিৰ জৰিয়তে আপোনালোকে স্প্ৰিংকলাৰ ইৰিগেশ্যন, ড্ৰিপ ইৰিগেশ্যন, মাইক্ৰ' ইৰিগেশ্যন আপোনালোকে 85% ছাবচিডিত আপোনালোকে ল'ব পাৰে। মানে আপোনালোকৰ আঁচনিটোৰ যদি আপোনালোকৰ 100 টকাৰ 15 টকাহে আপুনি খৰচ কৰিব লাগে, 85 টকা চৰকাৰে দিব। এতিয়া আপোনালোকে যে ৰবি শস্য কৰিছে, এই ৰবি শস্য কৰোঁতে যদি আপুনি খেতিত যদি সময়মতে পানী যোগান ধৰে, প্ৰডাকশ্যনটো 40% বৃদ্ধি পায়। এতিয়া চব খেতিতে আলুৱেই হওক, সৰিয়হেই হওক, কবিয়েই হওক, গতিকে তাৰ কাৰণে আমাৰ এটা পৰ্টেবল স্প্ৰিংকলাৰ এটা আছে। স্প্ৰিংকলাৰ এটা আছে, সেইটো আপোনালোকে যদি সেই চৰকাৰ আঁচনিখনৰ যদি সুবিধা নালাগে যদি নিজে কৰিবলৈ যায়, আপোনালোকৰ মানে এবিঘা মাটিৰ কাৰণে প্ৰায় আপোনালোকৰ 18 পৰা 19 হাজাৰ টকাৰ প্ৰয়োজন হয়। সেই বস্তুটো আপোনালোকে 4,000 টকাত পাই যাব আৰু আপোনালোকৰ যিটো মই স্প্ৰিংকলাৰটো আপোনালোকে দেখিছে বাগানবিলাকত যিটো পানী পৰে, ঘূৰি পানী পৰে আৰু সেইটো আমাৰ পৰ্টেবল। আপুনি আজি ইয়াত খেতি কৰিছে, ইয়াত আপুনি ফিট কৰিলে, কাইলৈ বোলে আপুনি ইফালে কৰিছে, তালৈ আপুনি খুলি লৈ গ'ল, এইটো খুবেই ভাল। আৰু এই আঁচনিখনৰ অধীনত যিবিলাক পাইপ যোগান ধৰে ন, সেই পাইপবিলাকৰ যিটো গুণগত মানদণ্ড বহুত ভাল হয়। তাৰ ওপৰেদি আপোনালোকৰ ট্ৰেক্টৰ ডাম্পাৰ চলিবলৈ পাইপখিনি বেয়া নহয়। গতিকে আপোনালোকে এই আঁচনিখন মানে আপোনালোকৰ যি 500 কৃষক আছে বুলি ক'লে হয় জানো, সেই 500জন কৃষক আপোনালোকে দিয়ক। গতিকে আঁচনিখন যদিও 2016 চনতে মানে 16 চনৰ পৰাই আঁচনিখন আছে যদিও আমাৰ ইয়াত আমি ইমান কাম হোৱা নাই। বিভিন্ন ইয়াত সমস্যা আছে, ধৰক বিভাগত পৰ্যাপ্ত বিষয়া কৰ্মচাৰী নাই বা আমিও তেনেকৈ বিভিন্ন কামত থাকোঁ কাৰণে ক'বলৈ আমি সুবিধা নাপাওঁ বা কৃষক এজন নাজানে। কিন্তু শেহতীয়াকৈ আমি আমাৰ জেন ইৰিগেশ্যন কোম্পানীৰ লগত কথা পাতি আমি কোম্পানী এজন ল'ৰাক পাৰ্মানেণ্টলি আমি মাজুলীত ৰাখিছোঁ। তেখেতে বিভিন্ন জেগা ঘূৰিছে আৰু উজনি মাজুলীত এতিয়ালৈকে 66জন ফাৰ্মাৰ্চৰ কাৰণে মানে তেখেতসকলে এপ্লাই কৰিছে, তেওঁলোকৰ বস্তুখিনি পৰ্যায়ক্ৰমে আহিছে। আপোনালোকে নিজেও খবৰ কৰিলে গম পাব, হৰেণ শইকীয়া বুলি তেখেতৰ তামোল আৰু কলৰ বাগান আছে, তাত তেখেতে এটা ড্ৰিপ ইৰিগেশ্যন পাইছে আৰু সেই ড্ৰিপ ইৰিগেশ্যনটোৰ দাম হৈছে 1,45,000 টকা। সেই 1,45,000 টকাৰ বস্তুটো তেখেতে 21,000 টকাত পাইছে। মই মানে আপোনাক এইকাৰণে ক'ব বিচাৰিছোঁ যে এই আঁচনিবিলাকৰ সুবিধাবিলাকো আমি সমান্তৰালভাৱে ল'ব লাগে, কাৰণ সময়মতে পানী যোগান ধৰিলেহে আপোনাৰ উৎপাদন বৃদ্ধি পাব। গতিকে 1 নম্বৰতে সেইখন আঁচনিৰ কথা ক'লোঁ যে আপোনালোকৰ এতিয়া GPSSৰ অধীনত থকা 500জন ফাৰ্মাৰক আমি 500জনকে দিব পৰা অৱস্থাত আছে। সেইকাৰণে আৰম্ভণিতে কথাটো কৈ দিছোঁ। পিছত যেতিয়া মানুহ বেছি হৈ আহিব হয়তো আমি দিব নোৱাৰিব পাৰোঁ। যদিহে উপযুক্ত কৃষক আছে, ইণ্টাৰেষ্টেড আছে, আপোনালোকে মোক ক'ব, কোম্পানীৰ মানুহ পঠাম, তেওঁ নিজে ফিল্ডত আহি চাই যাব। চাই যোৱাৰ পিছত তেওঁলোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত তেওঁলোকে বস্তু পাব ছাবচিডি আৰু কোম্পানীৰ মানুহে আহি জেগাত ফিট কৰি যাবহি। কৃষকজনে আবেদন কৰি অফিচে গৈ থাকিব নালাগে। খবৰ দিব যে আমুক কৃষক বোলে ভোগেশ্বৰ শইকীয়া, তেখেতৰ বোলে মাটি বোলে তেওঁ 2 বিঘাখন ল'ব বিচাৰিছে, মোক ক'লেই হ'ল। তেওঁ যদি সঁচাকৈ ল'বলৈ ইণ্টাৰেষ্ট আছে, মানুহ পঠিয়াই দিম, তেওঁ নিজে চাব মেলিব, ফৰ্ম ফিল আপ কৰি পেলাই তেখেতৰ হাতে দি দিব। ফাৰ্মাৰজন আকৌ অফিচে ঘূৰিব নালাগে কোনো কাৰণত। গতিকে এইটো একদম খুব ধুনীয়া আপোনালোকৰ ছিষ্টেম। ইয়াত আপোনালোকে স্প্ৰিংকলাৰ ইৰিগেশ্যনৰ সুবিধাটো লৈ লওক আৰু এই ইৰিগেশ্যন আপোনালোকৰ পাইপবিলাকহে দিয়া হয়। তাৰ লগত যিটো মটৰ হয়, মটৰটো আপোনালোকে নিজৰ খৰচত কিনিব লাগিব। মটৰটো 2 HP যদি মটৰ এটা আপোনালোকে কিনিও লয় নহয়, তেতিয়াও মানে আপোনালোকৰ সেইটো সুবিধা হ'ব। আৰু পাইপবিলাকৰ দাম বহুত আপোনাৰ, এই পাইপটো আপোনাৰ ছাবচিডিত পাই গ'ল। গতিকে 1 নম্বৰ সেইটো আমাৰ অনগোয়িং চলি থকা স্কিম কৈছোঁ। 2 নম্বৰতে আপোনালোক এতিয়া এইবাৰ যিহেতু পলম হ'ল, গতিকে আমি সোনকালে খবৰ কৰিব লাগিব। গতিকে নেক্সট ইয়াৰ আমি কেৱল মাত্ৰ আমাৰ চাউলৰ ব্যৱসায়টো কৰি যেনে তেনে চলি আছে। গতিকে আমাৰ সমবায় সমিতিৰ যিটো লক্ষ্যৰ উদ্দেশ্য আছিল, সেই উদ্দেশ্যত আমি উপনীত হ'ব পৰা নাই। গতিকে আমি এটা কথা চিন্তা কৰিলোঁ যে গোটেই ৰাজ্যখনে যিহেতুকে 90% মানুহে কৃষিজীৱী আৰু আমাৰ ইয়াতো প্ৰায় 90%তকৈ বেছি সংখ্যক কৃষিজীৱী লোক আছে আৰু আমাৰ যিসকল অংশীদাৰ আছে প্ৰায় 519 জন অংশীদাৰ, প্ৰত্যেকে একোজন কৃষক হয়। এইবাৰ আমাৰ বিধায়ক মহোদয় তথা আমাৰ মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলৰ লগত আলোচনা বিলোচনা কৰি বিধায়ক মহোদয়ে যথেষ্ট সহায় কৰি দিছে আমাক। আমি মানে আমাৰ যিসকল অংশীদাৰ আছিল, সেই অংশীদাৰসকলক আমি কৃষি কৰ্মৰ লগত জড়িত কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছিল, যদিও অলপ শেহতীয়া হোৱাৰ খাতিৰত আমাৰ এগ্ৰিকালচাৰ অফিচাৰে কেইকুইণ্টেলমান আমাক আলু দিলে। প্ৰথম ডেমনষ্ট্ৰেশ্যন হিচাপে আমি প্ৰথমবাৰৰ বাবে জেঙেৰাই GPSS আমি এই মাটিতে আমি প্ৰথমবাৰৰ বাবে আলু খেতি কৰিছোঁ। ইয়াৰ পিছতে আমি বিভিন্ন কৃষিৰ লগত জড়িত হ'ম। আমাৰ যিসকল আমাৰ অংশীদাৰ আছে, সেই অংশীদাৰসকলক ইতিমধ্যে আমাৰ জিলা বিষয়া, এগ্ৰিকালচাৰ বিষয়া তথা উজনি ব্লকৰ ADO ছাৰেও আমাক যথেষ্টখিনি কৈছে যে এই ক্ষেত্ৰত আৰু এতিয়া আহিবলগীয়া দিনত কি কৃষি কাৰ্য কৰিব পৰা যায়, মেচিনাৰী তেখেতে সুবিধা কৰি দিম বুলি কৈছে। অসমীয়াত কণী ধান বুলি কোৱা হয়। কণী ধানটো তেখেতে কৈছে যে এতিয়া এইটো ছিজনত যিহেতুকে মাটিখিনি খালী হৈ থাকিব, সেই খালী মাটিটোত কণী ধান খেতিটো কৰিলে কুইণ্টেলত 3,000 টকাকৈ ইয়াৰ পৰা কিনি নিয়া লোক আছে। গতিকে আমি এইবাৰ
খুব সোনকালে আমি BOD কমিটিৰ মানে কাৰ্যকৰী বৈঠক বহুৱাই আমাৰ 519জন আমাৰ অংশীদাৰৰ লগত যোগাযোগ কৰি পোনপ্ৰথমবাৰ এইবাৰ আমি সেই কণী ধানৰ খেতি কৰিবৰ কাৰণে আমি আগবাঢ়িম বুলি আমি মনস্থ কৰিছোঁ আৰু আজি এই ডেমনষ্ট্ৰেশ্যনৰ হিচাপে আজি পোনপ্ৰথমে ইয়াত এই আলু খেতিটো আজি ইয়াত খুব কম মাটিত আমি প্ৰথম প্ৰয়াস কৰিছোঁ। এয়া আমাৰ প্ৰথম প্ৰয়াস। ইয়াৰ পিছত আমাৰ অবিৰত গতিত মানে কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকিব। যিহেতুকে আমাৰ ADO মহোদয়ে আমাক জনালে আপোনালোকৰ কাৰ্যসূচীটো অলপ দেৰি হ'ল। আমাৰ 150জন কৃষকৰ যি আধাৰ লিংকেজ ছিষ্টেমত এতিয়াত আমাৰ গাঁৱৰ হিচাপে 10জন ছাৰ্ভিচ গ্ৰুপত সোমাই যোৱাৰ কাৰণে আমাৰ সেই 150জনৰ নামত অনুমোদন আমাৰ দিব পৰা তেখেতে নহ'ল বুলি আমাক জনালে। সেইহাতে আমাৰ প্ৰথম পদক্ষেপত আমাৰ এই প্ৰয়াসক বিমুখ নকৰি তেখেতে আমাৰ সমবায় সমিতিলৈ 3 কুইণ্টেল আলু আগবঢ়ালে। গতিকে আমি যিটো স্থান আমি নিৰ্ণয় কৰিলোঁ যথেষ্টখিনি আমাক বীজৰ প্ৰয়োজন হ'ব যদিও পৰৱৰ্তী পৰ্যায়ত কি হয় দেখা যাব বুলি আমি সন্মানীয় আমাৰ বাইদেউ প্ৰমুখ্য বিষয়াসকলক আৰু ADO মহোদয়ক আনি আজি আঁচনিটো শুভাৰম্ভ কৰিম বুলি আমি আপোনালোকক নিমন্ত্ৰণ কৰি সমবেত হৈছোঁ। গতিকে এই আকাশতে মই জেঙেৰা সমবায় সমিতিৰ তৰফৰ পৰা আমি পোনপ্ৰথমবাৰ বাবে আমি কেৱল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ চাউল যোগান ধৰাৰ বাহিৰে আমি যে কৃষি কৰ্মত মনোনিৱেশ কৰিব লাগে এই ক্ষেত্ৰত আমি দৃঢ় পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ আৰু এয়া আমাৰ আজি প্ৰথম প্ৰয়াসে আমি পৰৱৰ্তী সময়ত আমি কৃষি কৰ্মৰ যোগেদি সমবায় সমিতিখনক আগুৱাই নিবৰ কাৰণে আমি সকলো অংশীদাৰ ৰাইজে আৰু সঞ্চালক মণ্ডলীৰ 15জন সদস্য কাৰ্যকৰী সভাই আমি দৃঢ় পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ প্ৰস্তাৱ গ্ৰহণৰ যোগেদি। আজি প্ৰথম আলু খেতি আমি আজি শুভাৰম্ভ কৰিছোঁ। আমাৰ এই অনুষ্ঠানত মাজুলী জিলা সহকাৰী পঞ্জীয়ক মহোদয় উপস্থিত হৈছে আৰু উজনি মাজুলী চাৰ্কুলৰ এগ্ৰিকালচাৰ ADO ছাৰ উপস্থিত হৈছে। গতিকে তেখেতসকলে আমাৰ এই আঁচনিখন আজি শুভাৰম্ভ কৰিছে বুলি ঘোষণা কৰি ইতিমধ্যে কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। সমবায় সমিতিসমূহৰ সন্মানীয় সহকাৰী পঞ্জীয়ক বাইদেউ ছাৰ্ভে ছাৰ বৰুৱা ছাৰ, আমাৰ জেঙেৰা সমবায় সমিতিৰ ছুপাৰভাইজিং অফিচাৰ বাইদেউ, অতি শ্ৰদ্ধাৰ আমাৰ কৃষকসকলৰ বন্ধু উজনি চাৰ্কুলৰ ইয়াৰ পাছতে আমাৰ উজনি মাজুলী